নমস্কাৰ স্বাগতম জনাই সকলোকে আজি ভিডিঅটো আৰম্ভ কৰিছো। মই বৰ্তমান আছো মোৰ নিজৰ জন্মস্থান নিজৰ গাঁও মিৰকথা গাঁৱত আছো। যেহেতু আমাৰ গাঁৱত আজি বহাগী বিদায় পতা হৈছে যুৱ সমাজৰ উদ্যোগত আৰু আমাৰ মিৰকথাবাসীৰ সহযোগত যি আমাৰ এদিনীয়া কাৰ্য হৈছে যি বহাগী বিদায় পতা হৈছে সেই আপোনালোক আৰু যি আমাৰ কাৰ্যসূচীসমূহ কেনেদৰে কি লোৱা হয় কেনেদৰে আয়োজন কৰা হৈছে কি কৰা হয় সকলোখিনি আপোনালোক দেখাই যাবলৈ চেষ্টা কৰি যাওঁ। আৰু যদি মোৰ ফেচবুক পেজত চায় তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰে। যদি মোৰ চেনেলত চায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিলে সকলো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপায়। আৰু যদি বিশেষকৈ মোৰ নিজৰ যিসকল গাঁওবাসীয়ে চায় তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব। যি আমাৰ কাৰ্যসূচী লোৱা হৈছে আপোনালোকক সকলো কাৰ্যসূচী দেখাই যাবলৈ চেষ্টা কৰি যাওঁ। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি যাব বুলি আশা ৰাখিছোঁ। আমাৰ যি মিৰকথা গাঁও আমাৰ যি যুৱ সমাজৰ আমাৰ এজন দাদা আছে মানিকদাৰ পৰা অলপ জানিম। আপোনাক মোৰ চেনেলত প্ৰথমতে স্বাগতম জনাই আজি আপোনাক সুধিব যে আমাৰ যি আমাৰ মিৰকথা গাঁও আৰু যুৱ সমাজৰ উদ্যোগত যি আমি আৰু আমাৰ যি বহাগী বিদায় আমি বহুত বছৰ মূৰত আৰম্ভ কৰা হৈছে। কিমান বছৰ মূৰত আমি আমাৰ ইয়াত পতা হৈছে কেনেদৰে আজি কাৰ্যসূচী কেনেদৰে কি লৈছে তাৰ বিষয়ে অলপ আমাক জনাই দিয়ক। নমস্কাৰ সকলোলৈ মই শেহতীয়াভাৱে হ'লেও বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে দিনবোৰ ভাল হওক তাকে আমি কামনা কৰিছোঁ। আমাৰ মিৰকথা যুৱ সমাজ আৰু মিৰকথাবাসী উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে যি আজি বহাগী বিদায় কাৰ্যসূচী লোৱা হৈছে এই কাৰ্যসূচী প্ৰায় আমি 15 বছৰ পিছত এই বিহু উদযাপন কৰিছোঁ। এইখিনি ক্ষেত্ৰত আমাৰ মিৰকথাবাসী সকলো ৰাইজে সহায় সহযোগ আগবঢ়াইছে আৰু যি কাৰ্যসূচী আহিবলগীয়া আছে সেই কাৰ্যসূচীটো সকলোৱে সহায় সহযোগ আগবঢ়াব বুলি আমি কামনা কৰিছোঁ। আৰু সদতিৰ ৰাইজক আমি এতিয়া অলপ পিছতে আমাৰ পতাকা উত্তোলন হ'ব পতাকা উন্মোচনৰ থলীলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে আমাৰ পৰিৱেশ নিকাকৰণ অলৰেডি আমাৰ হৈ গৈছে। ইয়াৰ পিছতে আমাৰ পাছত পতাকা উত্তোলন আৰু লগতে স্মৃতি তৰ্পণ হ'ব। তাৰপিছতে আমি গছপুলি ৰোপণ কাৰ্যসূচী এটা লৈছোঁ। লগতে আটাইতকৈ এটা ধুনীয়া এটা আমাৰ দিনৰ কাৰ্যসূচী আছে। এইটো হ'ল আমাৰ প্ৰায় 25টা গোট আছে। 25টা গোটৰ ফালৰ পৰা বিভিন্ন ধৰণে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব আৰু প্ৰত্যেকটো গোটে বেলেগ বেলেগ ধৰণৰ এটা থিম লৈছে। আৰু লগতে এই ক্ষেত্ৰত আমাৰ গাঁৱৰ সকলো যুৱক যুৱতী পৰা আদি কৰি সকলোৱে সহায় সহযোগো আগবঢ়াব। আৰু প্ৰায় 10:30 মান বজাত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী আৰম্ভ হ'ব। আপোনাৰ যিখন আমাৰ মুখ্য দুৱাৰ গেটখন বনোৱা হৈছে আপোনালোকক দেখাই দিছোঁ। প্ৰথমে এটা মানে পুৰণা যিসমূহ আমাৰ বস্তু লুকাই গৈছে যেনেকৈ জাকৈ এইবিলাক জুলু কিবা কিবি আছে সকলোবিলাক নাম মই ভালদৰে নাজানো। আমাৰ মাজত আছে আমাৰ এজন দদৌ আছে এজন আমাৰ দাদা আছে তেওঁলোকৰ মুখত জানিম এই যিটো প্ৰক্ৰিয়াটো লৈছে এইটো কি ইমান সুন্দৰভাৱে লৈছে দেখিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কি কাৰণে লৈছে এই প্ৰক্ৰিয়াটো লৈছে ইয়াৰ এই সঁজুলিসমূহৰ নামবিলাক আপোনালোকক জনাবলৈ চেষ্টা কৰি যাম। স্বাগতম জনাইছোঁ। যিহেতু আমাৰ মিৰকথা গাঁৱত যি আমাৰ কাৰ্যসূচী লোৱা হৈছে এদিনীয়া কাৰ্যসূচী বহুত ভাল লাগিছে। আৰু বিশেষকৈ আপোনালোকক সুধিব বিচাৰিম যি আমাৰ এইখিনি আপোনাৰ দেখা হৈছে ন এখন গৰু গাড়ী আছে নাঙল আছে সকলোখিনি এইখিনি আমাৰ কৃষিৰ লগত জড়িত কিছুমান সামগ্ৰী আছে নামবিলাক আপোনালোকে অলপ জনাই দিব। আৰু এই প্ৰক্ৰিয়াটো কেনেদৰে লোৱা হ'ল তাৰ বিষয়ে অলপ আমাৰ ৰাইজৰ আগত জনাই দিবচোন। যিহেতু আমাৰ এই যিবিলাক সমূহ সামগ্ৰী আছে কৃষিৰ লগত যিহেতু ময়ো ভালদৰে নাজানো মই নজনাৰ লগতে মোৰ যি অডিয়েঞ্চ আছে ভিউৱাৰ আছে তেওঁলোকক জনাব বিচাৰিছোঁ এইসমূহৰ নামবিলাক কি অলপ জনাই দিবচোন। যিহেতু পৰম্পৰাৰ লগত জড়িত হৈ আছে। এই হ'ল আমাৰ এই হুকুমাৰ ইয়াৰ পিছতে আহিল এই হ'ল জুলুকি এই হ'ল জাকৈ এই খালৈ এইটো পলহে মাছ ধৰে। তাৰ ওপৰতে আমাৰ কৃষি সঁজুলি এইটো নাঙল তাৰ সোঁ মাজতে যিটো আছে এই হ'ল জাপি তাৰপিছত তাৰ লগতে দুখন লাহনি এই চেপা আমাৰ চহা গাঁৱলীয়া জীৱনৰ কৃষিভিত্তিক এই বিহু উৎসৱৰ লগত সাঙুৰ খাই থকাৰ কাৰণে আজি আমি এই গেটত দুপনি ঘাহেৰে শুৱনি পথাৰখনি মদাৰ ৰঙা ৰঙী বামৰম কন্দি বাদে আচল খনি জীৱনটো দিনিগা মোৰে গৈ বহনা কিনো তাঁতৰ খালে পাতিলা বহনা তাঁতৰ কাণে মাৰি কতেনো ৰাখো কিনো মায়া জালত পৰিলো
এতিয়া আছে বৰ্তমান বৃক্ষৰোপণ কাৰ্য হৈছে আপোনালোকৰ বৃক্ষৰোপণ কাৰ্য হৈছে আপোনালোকক দেখাই দিবলৈ কোনে ৰুইছে কেনে গুনাইছে আশাও পালিছো বিধাতাই পাতিব জোৰ কাহানী কৈ আহিবা কৰিব শুৱনি প্ৰজাতি মোৰ দেহাতে জ্বলিছে যৌৱনৰ জীয়া একুৰা জুই হিচাতি বিচাতি তোৰে গা যৌৱনো বিয়াকুল মৰম নাচনি হিচেনে খৰচাৱনি এৰি জখৰে ভাত ঐ লিখনি পুতনি খালে চলিব যদি মৰমৰ মাত জীৱনটো দিনিগা মোৰে গৈ বহনা কিনো তাঁতৰ খালে পাতিলা বহনা তাঁতৰ গানে মাৰি কতেনো ৰাখো কিনো মায়া জালত পৰিলো বসন্ত আহিলে গছে বনে সলালে পাহাৰ তোতে নাই নাচনি গা আপোনালোক এই ভিডিঅ'টো দেখুৱাৰ মোৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ গাঁৱৰ সৰহসংখ্যক লোকে যিহেতু কৃষিভিত্তিক কৃষিৰ লগত জড়িত সেয়েহে কৃষিৰ লগত জড়িত সকলো সা সামগ্ৰী লৈ আমাৰ যি মেইন গেটখন প্ৰস্তুত কৰা হ'ল সেয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ মানে আৰু আমি আমাৰ গাঁৱত 15 বছৰৰ অন্তত আমাৰ যুৱ সমাজ আৰু ৰাইজে মিলি সুন্দৰকৈ আমাৰ যি আয়োজন কৰা বহাগী বিদায় আয়োজন কৰিছে সুন্দৰভাৱে আমাৰ পাৰ হৈ গ'ল সেয়ে আপোনালোকক সৰুভাকৈ দেখাবলৈ যত্ন কৰিলোঁ আপোনালোকৰ মৰম আশীৰ্বাদ থাকিলে আমাৰ যুৱ সমাজ আৰু আমাৰ গাঁওবাসী আৰু ইয়াতকৈ সুন্দৰকৈ আয়োজন কিছুমান অনুষ্ঠান পাতিবলৈ সক্ষম হওঁ ইয়াকে ক'লোঁ ধন্যবাদ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব আৰু যিসকল বিশেষকৈ মোৰ গাঁৱৰ পৰা চাইছে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব